অত্যাচার দিনে দিনে বাড়ি যায়, বিজেপিয়ে সোণৰ অসম লুটি পুতি খায়। দুর্নীতি অত্যাচার দিনে দিনে বাড়ি যায়, বিজেপিয়ে সোণৰ অসম লুটি পুতি খায়। NRC দি ভোটার আধাতেই রোল, হাজার হাজার দুখীয়ার সপোন ভাঙি গল। আকৌ এবাৰ ধিঙত আমিনুলৰ দৰকাৰ, চাবা এইবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ। সমষ্টিৰ উন্নয়ন আমিনুলৰ পং, বিধানসভাই শুনি কপে তেখেতৰ গৰ্জন। বিজেপি চৰকাৰে নকৰিলে উন্নতি, আজমলৰে ভয় দেখুৱাই কৰি আছে ৰাজনীতি। পৰিৱৰ্তন লাগে অসমৰে ৰাইজ, মিত্ৰজোঁটৰ চৰকাৰখনে আনিব পোহৰ। বিজেপি চৰকাৰে নকৰিলে উন্নতি, আজমলৰে ভয় দেখুৱাই কৰি আছে ৰাজনীতি। পৰিৱৰ্তন লাগে অসমৰে ৰাইজ, মিত্ৰজোঁটৰ চৰকাৰখনে আনিব পোহৰ। সমষ্টিৰ চুকে কোনে আমিনুলৰ নাম, ৰাইজৰ বাবে সেৱা কৰাই তেখেতৰে কাম। আকৌ এবাৰ প্ৰথম দিছপুৰলৈ, দলে বলে ওলাই আহক আমিনুলৰ হৈ। বিজেপি পাৰ্টীয়ে ভোট নিয়ে মিছা আশা দি, সমষ্টিৰ ৰাইজে বুজি পাইছে এবাৰ কথাটি। জনদৰদী নেতা আহিছে তলা চাবি লৈ, আমিনুল ইছলামক ভোট দিম হাঁহি মুখে গৈ। জনদৰদী নেতা আহিছে তলা চাবি লৈ, আমিনুল ইছলামক ভোট দিম হাঁহি মুখে গৈ।